Hey everyone, welcome to my another mini vlog. মই গাখীৰ চাহ বনাবলৈ আহিছিলো আৰু কি হ'ল জানেনে গাখীৰখিনিয়ে ফাটি থাকিলে। আপোনালোকে গাখীৰ ফাটিলে কি কৰে বাৰু? মই কি কৰো জানেনে গাখীৰখিনিতে অলপ চেনি দি পেলাই বহুত টাইম পগাই থাকো যেতিয়ালৈকে এনেকুৱা হৈ নাযায় আৰু ইমান ধুনীয়া এটা সুইট ডিশ তৈয়াৰ হয় নহয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন, খুব বেছি ধুনীয়া লাগে খাই। আৰু কালি কি হ'ল জানেনে মই আপোনালোকৰ কাৰণে ৰেচিপি ভিডিও এটা শুট কৰি থাকোতে ফোনটো আহি পেলাই তৰকাৰীখিনিতে পৰি থাকিলেহি। মোৰ যিহেতু ট্ৰাইপড নাই সেইকাৰণে মই জোগাৰ কৰিয়ে বনাও যেনতেন। কালিৰ পৰা ইমান মনটো বেয়া লাগি আছিলে সেইকাৰণে আজি লোকেল শ্বপৰ পৰাই ট্ৰাইপডডাল লৈ আহিলোগৈ। ইফালে মই আনবক্সিং কৰি আছিলোঁ আৰু মায়ে অলপ ৰ'দটো ওলোৱা দেখি মিঠাদৈ অলপ আনি দিলে। মিঠাদৈ খাই কোনে কোনে ভাল পায় বাৰু। আৰু ৰাতিৰ সাজৰ কাৰণে দেউতাই হাঁহৰ মাংস আনিছিল, মায়ে ফালে বনাই আছে আৰু আমি কেইটা একদম লাইন পাতি ৰখি আছোঁ ভাজি মাংস খাবলৈ। আজিলৈ আহিছোঁ, আকৌ এটা অন্য মিনি ভ্লগত লগ পাম। বাই।